হাই হেল্ল' নমস্কাৰ গাইছ। আজি আহিছোঁ আমি সোমবাৰ বজাৰত, যিহেতু ফাৰ্নিচাৰ বস্তু চবখিনি পোৱা যায় আৰু আপোনাক যি পালেং লাগে বা যি ড্ৰেছিঙে হওক, আলমাৰী হওক, চফাই হওক, যি বস্তু লাগে তাকে পাই যাব। কিন্তু বাজেটটো আপোনাৰ মিলিলে যি পচন্দ সেয়াকে লৈ যাব। চ' আজি আমি দুখাই যাম গোটেইখিনি বস্তু, দাম দৰখিনি আপোনালোকক কৈ দিম। এইখিনি যিখিনি দেখা পাই আছে এইখিনি হ'ল 7.5 পৰা 8.5 ভিতৰত পাব। আৰু আগত যিমানখিনি দেখা পাব নহয়, আৰু ইয়াতে দাম ইমানো নহয়। আৰু চেগুনৰ লাগিলে চেগুন পাব, চেগুন, গামেৰি, আৰু যিহেতু শাল বন্ধ, শাল গছৰ বস্তু কোনো এটা বস্তুৱে নাপাব। আৰু ইয়াতে আহিছোঁ আমি বৰ্তমান বক্স পালেঙৰ আপোনাৰ যিবিলাক আছে নহয় পাগল হৈ যাব দেখা পালে। চাই লওক, এইখিনি বক্স পালেং আৰু বহুত দামী দামী আছে। যিহেতু আমি ৰবিবাৰেহে আহিছোঁ, ৰবিবাৰে যিহেতু বস্তুবিলাক ওলাই থাকে, এইবিলাক ফিটিং কৰি আছে, কিছুমান কালাৰো কৰি আছে, চিৰিজ মাৰি আছে। আপোনাৰ পচন্দ হ'লে দাম দৰ যদি মিলি যায় চবখিনি মিলি যাব ইয়াতে। কাৰণ পচন্দ কৰা বস্তুটো যদি ভাল লাগে লৈ যাব। এইবিলাক কিমান ধুনীয়া ধুনীয়া বক্স পালেং হয়। আহিব পাৰে সোমবাৰে নাহিলেও ৰবিবাৰক চাই চিতি নিব পাৰে। আৰু সোমবাৰে যিহেতু বহুত মানুহ ভিৰ হয়, বস্তু অলপ চাওয়াত অসুবিধা হয়, সেয়েহে যদি ল'ম বুলি ভাবে ৰবিবাৰো আহিব পাৰে। ৰবিবাৰো বহুত বস্তু ওলায়। এইখিনি আছিল, যদি আগত যদি ভিডিঅ' লাগে কৈ দিব আৰু বনাই দি দিম। ধন্যবাদ।